যোৱা ভগৱান চা উঠি দে চাহ আহিছে নহয় কি কৰি আছ তই অকণমান পাবৰি চা মই পঢ়ি আছোঁ কিন্তু চা তহঁতক এতিয়া মই পুৰা ছমাহ বন্ধ পালিনে নাই তহঁতে মোবাইল থ তই বহুত দিনৰ পিছত লগ পাইছোঁ নালাগে মোবাইল থ উঠা কপি উঠা হ'ব এতিয়া মোবাইল ভৰা চাহটো ফোন কৰিব আহিছোঁ মই মনে মোবাইল কৈ দিম কিন্তু ঘৰত নহ'ল মোবাইল ভৰা তই ভৰাই থ ফোন নকৰিব আহিব মনে মনে চাহ নিদিবা চাহ মাৰি দিব মোবাইল নাই চাহ চাহ মোবাইল শুকানে খোৱা চাহ কওক তই যে মোবাইল যে টিপি যে আছ হয় ছাৰ তই এতিয়া পঢ়িছনে নাই লকডাউনত ছাৰ পঢ়িছোঁ নহয় অনলাইন ক্লাছত যে নাই তই ছাৰ মই বহুত পঢ়িছোঁ ছাৰ কিল কৈছোঁ 12টা তাত লিখা থাকে সেয়া পঢ়িছোঁ নহয় পঢ়িছ ঠিক আছে মই এতিয়া এটা প্ৰশ্ন সুধিম উত্তৰটো দিব লাগিব ৰঙাই তই কচোন এমাহত কেইদিন ছাৰ 12 দিন কেনেকৈ ছাৰ আপুনি দেখোন 12 দিনেই টিউশ্যন লয় আকৌ এমাহ বুলি কয় এইটো বেলেগ কথা ভুল বুজি আছ এইটো এটা চিষ্টেম কিহৰ চিষ্টেম এইটো টিউশ্যন লোৱাৰ এটা চিষ্টেম এমাহত কেইদিন 34 দিন ছাৰ কেইদিন 34 দিন খালি খালি মাথা খাই ছাৰ মই জানোতো জান 28 দিন 28 দিনটো কেনেকৈ মই সদায় দোকানলৈ যাওঁ গৈ পেলাই কওঁ যে এমাহৰ নেট পেকটো ভৰাই দে মই 250 টকা দি দিওঁ এমাহৰ ভৰাই দিয়ে 28 দিন চলে আকৌ চবে জানিব লাগে শেষ কৰিলে কি নকওঁ নেকি একো নহয় ক এই 5 মাহৰ পিছত স্কুল টিউশ্যন কৰিবলৈ আহি আকৌ নপঢ়ো নেকি নাই আজি চাহ কথা পাতোঁ লকডাউন ঘৰত ভাল ঠিক আছে সাধাৰণ জ্ঞানকে সুধিম পাওঁ চাহ মহাত্মা গান্ধী কোন আছিল আমাৰ কাকা ছাৰ মোৰ আছিলে পিতা আছিলে হা ছাৰ মোৰ পিতা এইটো আৰে তই ক তইতো আৰু পণ্ডিত এই বহুত ডাঙৰ মানুহ এজন আছিল বুলি শুনিছিলোঁ কিন্তু এসময়ত কিতাপে চিতাপে দেখি থাকোঁ চাহ পইচাটো ওলাইছে মানুহজন 10 টকীয়া নোটত 20 টকীয়া নোটত মানে লকডাউনে মানে মূৰত ধৰিলে ছাৰ আমি চিখৰ খাওঁতেহে মূৰত ধৰিছিলে আজি কাইলৈ লৈ যাবি ছাৰ বহুত দামী কিন্তু ভালকৈ থ'ব লকাৰৰ ভিতৰত শিখৰ চেহেৰাকেইটা আছে তেহেঁতৰ ছাৰ ক'ৰ পৰা আনিছোঁ জানে জানো বিশ্ব বুলি কয় আমাৰ ইয়াত যাবে জানে জাপ মাৰি আহে ছাৰ জাপ মাৰি আহে এইবিলাক বন্ধ কৰ গৰুৰ বিষয়ে ৰচনা ক তই তইতো গৰু খীৰাই থাক তই ক'ব লাগিব ক মই ক'ম শুনো তুমিতো কবি দে এই আমি এখন জুতি লগাই দিম তই কওঁ তুমিতেও কবি কি ক'ব লাগে ক গৰু ক চাহ মই গৰু বহুত ভাল পাওঁ গৰুৱে মোক গাখীৰো দিয়ে বিয়া নেকি তাকে পাতিবি গৰুৰ লগত ছাৰ ভালেই হ'ব খাচী মাংস খাম গৰুৰ বিষয়ে ৰচনাখন ক কৈ দে ছাৰ আমাৰ ঘৰত গোহালি এটা গৰু 5টা ৰচনাহে কৰিব লাগে ছাৰ কচোন বাৰু শুনো তাৰপিছত মই গৰু খীৰাওঁ গৰু গাখীৰো খাওঁ কিন্তু গৰু কেতিয়াবা লাভ নাই নেকি তোৰ কেতিয়াবা লাভ নাই ক'ৰবাত পেলায়ো ছাৰ নকওঁ ঘৰত ভয়ো লাগে ক'বলৈ লাজো লাগে মানুহৰ আগত ক'বলৈ নকওঁ তেনেকৈ আছোঁ আৰু গৰুৰ লগতে লাগি কৰি কি সুন্দৰ দিছা অসমৰ মুখ্যমন্ত্ৰী কোন ছাৰ মই ক'ম খাটুৱা নহয় ছাৰ মই জানো ৰাজবীৰ আহমেদ কোন ৰাজবীৰ আহমেদ মোক আৰু এটাই কৈছিলে খাটুৱাল বোলে তাৰ নাম খাটুৱাল হয় মোক লগৰ এটাই কৈছিলে ৰঙাই ৰাজবীৰ আহমেদ নেকি নহয় তই জান তই ক ছাৰ মই জানিছিলোঁ কিন্তু পাহৰি গ'লো নহয় কথাটো পাহৰি ছাৰ মোক লগৰ এটাই কৈছিলে বোলে প্ৰশ্নত আহিলে খাটুৱাল বুলি লিখিব বোলে আমাৰ মুখ্যমন্ত্ৰী বোলে এই পিংকুৱে কৈছিল নেকি এইটো যে বিশ্বৰ লগত যে থাকে ছাৰে যে কৈছে তোৰ চুলিখিনি যে জাপি জাপি কি কৈছে আৰু এই চুলিখিনিৰ পৰা যে তাৰ গাটো আছে নে নাই ধৰিবই নাই তই কি কবি অসমৰ ভাৰতৰ ৰাজধানী কি ভাৰতৰ ৰাজধানী কি মুখে কিয় কৈ আছ মুকেশ আম্বানী
মুকেশ আম্বানী হয় কোন জধামূৰ্খই শিকালে কিয়ে কৈছে ছাৰ ছাৰ আপুনিয়ে কৈছে এনেকে ই কৈছে মই নাই কোৱা কি হ'ল কোনে কৈছিলে এই পিংকু ল'ৰা বুলি যে কয় সিয়ে কৈছিলে তাৰ গাটো যে ধৰিব নাই চুলিকেইডালৰ পৰা সেইটোৱে কৈছিলে মুকেশ কিন্তু আম্বানী তাক শিকাইছে অনু অংকু নামৰ ল'ৰা এটা তহঁতে এতিয়া কোৱাচোন সাধাৰণ জ্ঞানৰ প্ৰশ্নটো হয় কওক ছাৰ ছাৰ ৰামে হৰধেনু কিয় ভাঙিছিল পাবজি হয় কওক। ছাৰ তাৰমানে ৰামে ফ্ৰী ফায়াৰ খেলি আছে ফ্ৰী ফায়াৰ নে কি মুখতে নাহে ছাৰ ইহঁতেহে জানে হ'ব থ ইহঁতে ফ্ৰী ফায়াৰ খেলি আছিলে তাক খেলিবলৈ দিয়া নাছিলে সেইকাৰণে ই গৈ পেলাই মনে মনে গৈ ধেনুখন ভাঙি পেলালে তইতো ভাল অলপত ধৰ হাঁহিবলৈ আহিছ কি ক'ব সৰু পৰাই তেনেকুৱা অহংকাৰ নাই সৰু পৰাই তেনেকুৱা ঐ তহঁতকেইটাই ক তহঁতৰ জীৱনৰ লক্ষ্য কি ছাৰ মই 300 টকা পাম দিয়া কি 300 টকা পাম দিয়া তোৰ ছাৰ মোৰ চাৰিওফালে ধোঁৱা মহে দেখোন ধোঁৱাময় হয়। আৰু তোৰ বাপু ছাৰ বিয়া পাতিম বিয়া পাতিবি ঘৰ খেতি কৰিবি কেৰাচিন তেল কিহৰ কেৰাচিন তেল। কি কৰিবি কেৰাচিন তেলৰ খেতি ছাৰ কেৰাচিন তেলৰ এয়া তেল উলিয়াই কেৰাচিন তেলৰ হ'বলৈ খেতি কৰে হয় ছাৰ। অঁ, ছাৰ আপুনি নাজানে সাপৰ চিনি পাওঁ ছাৰ, কি কৰিবি কেৰাচিন মেপ তেলৰ? বিলাক- ছাৰ চাকি জ্বলাম নহ'লে এয়া আপোনাক দেখাব লাগিব ন ভালকে দেখুৱাব লাগিব নহয় হয় নেকি অঁ। ঠিক আছে এতিয়া তহঁতে কচোন কাল কেই প্ৰকাৰৰ কাল 3 প্ৰকাৰ ছাৰ গুড কি কি অতীত বৰ্তমান ভৱিষ্যত। ভৱিষ্যত অ' শুদ্ধ উত্তৰ তিনিওটাই পাৰিছ হয়, ছাৰ। এতিয়া উদাহৰণ দে এটা এটাকে ঐ অতীত ক তাকে উদাহৰণ দে তই দে তই দে তই দে তই কওঁ ছাৰ অতীতৰ উদাহৰণ মই আপোনাৰ ছোৱালী দেখিছিলোঁ হয় নেকি হয় ছাৰ বৰ্তমান আপোনাৰ ছোৱালীজনী মই ভাল পাওঁ ছাৰ মই ভৱিষ্যত আপোনাৰ ছোৱালী পলাই নি তোকে নেওতাখন মাতচোন ছাৰ 1 1 11 1 2 12 1 3 13 একে 3 12 একে 3 6 হয় হয় মই এইখনে পঢ়িছিলোঁ আৰু তই কি কৰিছিলি এইখনে অঁ, পঢ়িছ ছাৰ ছেইম একদম তাৰমানে ছাৰ এখনেই কিন্তু শিপা দেখাব খালি শেষ কৰি দিলি ছাৰ এখনেই কিন্তু নহাখন মাতচোন নহাখন শুনো ছাৰ মই মাতিম মই মাতিম অঁ দীঘৈ হুঁচৰি এই ছাৰ ভুল হৈছে ইয়াত ভুল হৈছে। মই মাতিম তই মাত ই ঙ অ খ ম ল দংগীয়া দৈ নহয় 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 তাৰ আগত বেচনাটো আছিলে তোৰ বেঙেনান এই ছাৰ কি হ'ল ছাৰ ছাৰ মোৰ জীয়েক মাতি